স্বাগতম জনাইছোঁ দ্য ৰিতুক্স ব্লগ চেনেললৈ। তো মই এতিয়া বৰ্তমান কেৰেলাত আছোঁ, চাগে গম পায়। তো লকডাউনৰ সময়, ক'ভিড-19ৰ কাৰণে সকলো ঠাইতে লকডাউন দিছে। তো লকডাউনৰ সময়তো আজি ভাবিলোঁ যে এটা ব্লগ বনাওঁ। তো আপোনালোকক মানে বিশেষ একো দেখুৱাব নোৱাৰিলেও সাগৰৰ লেজা এটা মই দেখুৱাবলৈ পাৰিম। তো তাৰ কাৰণে এনেকৈ আজি সাগৰৰ লেজাটোৱে দেখুৱাবলৈ ভাবিলোঁ। মাছৰ পুখুৰী চাগে ইয়াতে।